অলপ মানে শৰীৰটো ফালিলো, গাটো গৰম উঠাবলে মজা লাগি আছে দেই। ফালি দিলো, এনেকে ফালিব লাগে, এনাৰ্জিটো বেছিয়ে আছে তাৰমানে মোৰ। আৰু এতিয়াতো বিহু বতৰ ন, চ' বিহু গাত লাগিছে আৰু চবে মানুহবিলাকেতো খৰি চৰি যাৰ বেৰত আছে সেইবোৰেতো খৰি চৰি এতিয়া ফালিবই ন, কাৰণ উৰুকা ৰাতি জুই ফুৱাব লাগিব। আৰু উৰুকা ৰাতি জুই ফুৱাৰ নিচিনা মজাই নাই। আপোনালোকে জানে ন বিহু আহিলে কেনেকুৱা লাগে আমাৰ অসমীয়াসকলৰ। গুড মৰ্ণিং। এতিয়া গৈ আছোঁ তেল ভৰাবলৈ। তো চাইকেল লৈ আহিছোঁ তেল ভৰাবলৈ, মানে মোৰ বাইকত তেল শেষ হৈ গ'ল ন। আৰু আপোনালোকে চাওক না, চাইকেলখন আৰু বাইকৰ ঠাইত থিয় হৈ আছে, কেনেকুৱা লাগিছে ন। আৰু এনেকৈ তেলটো ভৰাই লওঁ, ভৰাই লৈ কেনে গৈ থাকিম, আপোনালোকে চাই থাকিব দেই। আৰু গাইজ, যোৱাকালি মোৰ ৰাতিত তেল শেষ হৈ গৈছিল, সেইকাৰণে এতিয়া ভণ্টিৰ চাইকেল লৈ কিনে তেল ভৰাবলৈ আহিছোঁ। আৰু তেল লৈ ল'লোঁ ইয়াতে 2 বটল, আৰু আজি দিনটোৰ কাৰণে চলিব বাৰু। আৰু ৰাতিপুৱা চাইকেল চলোৱা মজাই বেলেগ। আৰু গাইজ, মই ঘৰ আহি পালোঁ আৰু এতিয়া তেলটো ভৰাই লওঁ, ভৰাই লৈ কেনে অলপ ওলাই যাওঁ। আৰু আজি যাই কেনে কি কৰোঁ, আজি ছানডে হয়, চ' কি কৰোঁ আপোনালোকক দেখাই আছোঁ, আপোনালোকে খালি চাই থাকিব। আৰু গাইজ, আজি মানে কি ক'ম আৰু, বতৰটো ইমান ধুনীয়া ন, বহুত ভাল লাগি আছে, একদম ৰোমান্টিক হৈ আছে, বতৰটোও ৰোমান্টিক হৈ আছে, মই মানুহটোও ৰোমান্টিক হৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ এনেকৈ, আপোনালোকে খালি চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব, তেতিয়াহ'লে ভাল লাগিব। তো চাই থাকিব দেই। হেল্ল' গাইজ, গুড মৰ্ণিং। মই ৰকনাথে আজি আপোনালোকৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলত যদি আপোনালোকে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া বৰ্তমান আহিলোঁ অলপ, আৰু এতিয়াতো বিহু বতৰ ন, চ' বিহু গাত লাগিছে। আৰু চবে মানুহবিলাকেতো খৰি চৰি যাৰ বেৰত আছে সেইবোৰেতো খৰি চৰি এতিয়া ফালিবই ন, কাৰণ উৰুকা ৰাতি জুই ফুৱাব লাগিব। আৰু উৰুকা ৰাতি জুই ফুৱাৰ নিচিনা মজাই নাই। আপোনালোকে জানে ন বিহু আহিলে কেনেকুৱা লাগে আমাৰ অসমীয়াসকলৰ। আৰু আপোনালোকে জানে ন বিহুটো আমাৰ জাতীয় উৎসৱ হয়, চ' অসমীয়াসকলেতো জানেই বিশেষকৈ, বেলেগে নাজানিলেও। আৰু আমি বিহুটোৱে বেছি ভাল লাগে আমাৰ, কাৰণ বিহুটো আমাৰ অসমীয়াসকলৰ হয়, সেইকাৰণে বেছি ভাল লাগে আৰু ভাল লাগিয়ে থাকিব। তো আপোনালোকে চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব আৰু চাই থাকিব। এতিয়া মানে এইফালে বেৰত খৰি ফালি আছে আৰু আমি আহি কেনে ইয়াতে ৰখি আছোঁ, মানে আড্ডা দি আছোঁ। আপোনালোকে জানে ন এইটো বয়সত আৰু কি হ'ব, আৰু সেয়ে হ'ব। আপোনালোকে চাই থাকিব, মই ইয়াতে মোবাইলটো থৈ কিনে দেখাই আছোঁ, অলপ দেখাম বেৰখন। তো চাব, ভাল লাগিলে লাইক কৰিব, আৰু বেয়া লাগিলে কি কৰিব, আৰু ডিছলাইক কৰিব, তাৰ বাহিৰে একো নকৰিব ন। বাট ভিডিঅ'টো চাব, কেনেকুৱা লাগে জনাব, বেয়া লাগিলেও কমেণ্ট কৰি জনাব, তেতিয়াহ'লে ভাল লাগিব। আৰু আগলৈ চেষ্টা কৰিম ভাল নতুন ভিডিঅ' বনাবলৈ। কিবা ভুল হ'লে মাফ কৰিব আৰু চাই থাকিব। আৰু কেতিয়াবা ন এনেকৈ ভাল লাগে যেতিয়া লগত কোনোবা থাকে ন, বেৰত এনেকৈ কাম কৰি অলপ হাঁহি ধেমালি কৰি মনৰ কথা পাতিও ভাল লাগে। তো এনেকৈ আমি মনৰ কথাবোৰ ইটো সিটোক শ্বেয়াৰ কৰিলোঁ, শ্বেয়াৰ কৰি ভাল লাগিলে। আৰু এনেকৈ খৰি ফালাও শেষ হ'ল আৰু ব্লগটোও শেষ হ'বই, বেছি টাইম নাই। তো আপোনালোকে চাই থাকিব, একদম শেষলৈ চাব, তেতিয়াহে ভাল লাগিব। আৰু গাইছ, এটা কথা, আজি মই নাজানো কিহৰ কাৰণে একদম ফিলিং হেপ্পী হৈ আছে, মানে নাজানো কিহৰ কাৰণে ইমান ভাল লাগি আছে, ময়ো গম নাপাওঁ। তো এনেকৈ যাতে সদায় ভাল লাগি থাকে, আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব, ধন্যবাদ। তো ভিডিঅ'টো শেষ কৰি চাব দেই, এতিয়াও শেষ হোৱা নাই বৰ্তমান। আৰু অলপ মানে খৰিটো ফালিলোঁ, গাটো গৰম উঠাবলৈ মজা লাগি আছে দেই। ফালি দিলোঁ, এনেকৈ ফালিব লাগে, এনাৰ্জিটো বেছিয়ে আছে মানে মোৰ। আৰু মই এতিয়া মানে আমাৰ ঘৰৰ ওচৰতে আছোঁ,
নাই আমাৰ ঘৰটো বেছি দূৰ নহয়, ইয়াৰ পৰা অলপ দূৰ হয়, কিন্তু আজি ছানডে হয় ন আৰু বেলেগ একো কাম নাই, সেইকাৰণে ভাবিলোঁ অলপ এনেকৈ টাইম পাছ কৰোঁ। চ' টাইম পাছ কৰি আছোঁ, কেনেকুৱা লাগে জনাব। আৰু গাইছ আপোনালোকক মই এটা কথা কওঁ, মানে মোৰ এটা ভিডিঅ' আপলোড দিছিলোঁ কেইদিনমান আগতে, সেই ভিডিঅ'টোত মানে এনেই আৰু ছোৱালী লৈ কিনে এনেই অলপ চুকুৱা টুকুৰা হৈছে, বাট কোনো এতিয়ালৈ একো কোৱা নাই বেয়াকৈ। মোৰো পিছত মানে উপলব্ধি কৰিছোঁ মানে যে এনেকৈ ক'ব নালাগিছিল, বাট মোৰ ভুল হৈছে, মাফ কৰিব দেই। এতিয়া আমাৰো ব্লগটো এণ্ড হৈ যাব, চলো। এই খৰি দি আমি ভেলাঘৰত জুই ফুৱাব লাগিব। এইটোৱেতো চুৰ কৰা মজাই বেলেগ, ভেলাঘৰত দিনা এপে চুৰ কৰিম। ক'ত থবি? বাহিৰত থবি না? বেছি ঠেক জেগাত নথবি সজোৰা, বুজিছানে? অলপ ভাল ক্লিয়াৰ জেগাত থবি, তেতিয়াহ'লে মানে নিমতে অলপ সুবিধা হ'ব। শেষে হ'ল আৰু তহঁতে কষ্ট কৰিছা। মাৰটো একচাতিয়া হ চলো। আৰু গাইছ আপোনালোকে মোৰ ভিডিঅ'টো এটা অসমীয়া গান শুনিছে, বহুতেই ভাল লাগে। মানে সেই গানটো আমি শুনি কেনে ভিডিঅ'টো বনাই আছিলোঁ, কিন্তু সেই গানটো যাতে কোনোৱে নাভাবে মই ভিডিঅ'টোত ইউজ কৰিছোঁ, মানে ইচ্ছা কৰি লগাই কেনে আপোনালোকক দেখাই আছোঁ, আৰু যাতে কপিৰাইট ষ্ট্ৰাইক নপৰে তাৰে আশা কৰোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুতেই ধন্যবাদ। তো মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ আজি দিলোঁ, মানে অলপ লেট হৈ গ'ল আৰু ভিডিঅ'টো লেটকৈ বনালোঁ, আৰু বিহু আহি আছে, তো আপোনালোকে যাতে চবেই ভালদৰে বিহুটো এনজয় কৰে তাৰে আশা কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো বাই বাই, আকৌ এদিন লগ পাম।